এই কথাটো অতি দুৰ্ভাগ্যজনক যে আজি বিধানসভাৰ প্ৰশ্নোত্তৰ কালত 10 মিনিট মানে সময় এনেই এৰি দিছে অধ্যক্ষ মহোদয়। আৰু আচলতে আমি ভাবোঁ যে বিধানসভাৰ প্ৰত্যেকটো মিনিট প্ৰতিটো ছেকেণ্ড অতি মূল্যৱান, য'ত বিধানসভাৰ এই অধিৱেশন অনুষ্ঠিত কৰাৰ কাৰণে য'ত লাখ লাখ টকা খৰচ কৰা হয়, সদস্যসকলক তাৰ কাৰণে ৰিমুনাৰেশ্যন দিয়া হয়, টিএ দিয়া হয়, বা ইয়াত বহু কৰ্মচাৰী বহু বাহিৰৰ পৰা আউটচোৰ্চিং মানুহ তেওঁলোকে বিভিন্ন ধৰণে জড়িত হৈ থাকে। গতিকে আমি ভাবোঁ বিধানসভাত যাতে 1 মিনিট সময় অবাবতো ব্যয় হ'ব নালাগে। আৰু এটা কথা আমি দেখা পাইছোঁ বিগত কিছুদিনৰ পৰা যে আমাৰ এই বিধানসভাত প্ৰায় বিভিন্ন ডিভাইচত সদস্যসকলৰ লগত অধ্যক্ষ মহোদয় বা উপাধ্যক্ষ মহোদয় বা সভাপতি, ৰুলিং পাৰ্টি, বিৰোধী পাৰ্টি, মন্ত্ৰী বা বিধায়কৰ মাজত এই ৰুল ৰেগুলেশ্যন লৈ খুব মানে প্ৰায়ে তৰ্কাতৰ্কি হয় বা এইবিলাক লৈ বহু সময় নষ্ট হয়। গতিকে আমি ভাবোঁ যে কোনোবা মন্ত্ৰী হওক বা অধ্যক্ষৰ আসনত বহা প্ৰতিগৰাকী ব্যক্তিয়েই ৰুল ৰেগুলেশ্যনবিলাক খুব ভালকৈ অধ্যয়ন কৰা ভাল, জানি লোৱা ভাল, যাতে ভুল বুজাবুজিত সদনৰ মূল্যৱান সময় নষ্ট হ'ব লগা নহয়। আৰু এটা কথা আজিও চাওক, মই নিজেও ৱাকআউট কৰি ওলাই আহিলোঁ এই কাৰণতেই যে এতিয়া আমাৰ প্ৰাইভেট মেম্বাৰ বিজনেছ আছিলে, সপ্তাহত একদিন প্ৰাইভেট মেম্বাৰ বিজনেছ থাকে। সেইদিনা বেচৰকাৰী সদস্য মানে যিসকল মন্ত্ৰী নহয়, মন্ত্ৰী নোহোৱা অন্য MLA সকলে তেওঁলোকে কিছুমান সংকল্প প্ৰস্তাৱ বা ৰিজলিউশ্যন ম'শ্যন বা অন্য কিছুমান এজেণ্ডা, প্ৰাইভেট বিল এইবিলাক তেওঁলোকে উত্থাপন কৰিব পাৰে। গতিকে আজি আমাৰ যিটো লিষ্ট ওলাইছে আজিৰ দিনৰ কাৰ্যক্ৰমণিকা, তাত দেখা পালোঁ যে যোৱা বাজেট অধিৱেশনৰ এটা পেণ্ডিং ৰিজলিউশ্যন আছিল, তাত আলোচনা চলি থাকোঁতে সেইদিনা সময়ৰ অভাৱৰ কাৰণে পেণ্ডিং ৰখা হৈছিল। আজি সেইটো ইনক্লুড কৰা হৈছে, কিন্তু আমাৰ দলে এইবাৰ নতুনকৈ আৰু এটা ৰিজলিউশ্যন আমি দিছিলোঁ, সেইটো লিষ্টত ইনক্লুড নাই। আৰু ইয়াৰ আগত কোনোদিন অসম বিধানসভাত সেইটো হোৱা নাছিলে। যিমানকেইটা ৰিজলিউশ্যন আগতে জমা দিয়া হয়, 10 দিন আগত জমা দিব লাগে, সকলোকেইটা কিন্তু ইনক্লুড হয়, তাৰপিছত এটা শেষ হ'লে আৰু এটা আৰম্ভ হয়। গতিকে মই এই কথাটো জানিবলৈ মই উঠিছিলোঁ যে আজি ৰিজলিউশ্যনৰ যিটো চাৰ্ট, তাত পেণ্ডিং ৰিজলিউশ্যনৰ কথাটো আছে, কিন্তু আমাৰ ফ্ৰেছ ৰিজলিউশ্যনটো চাৰ্টত আহিব লাগিছিল, এইটো কিয় নাহিল? পেণ্ডিং ৰিজলিউশ্যনটো শেষ হ'লে ফ্ৰেছটো আৰম্ভ হ'ব। তেতিয়া উপাধ্যক্ষ মহোদয়ে মোক এই কথাটো ক'ব দিয়া নাই। মই কৈছোঁ এইটো পইণ্ট অফ অৰ্ডাৰ হয়, আৰু পইণ্ট অফ অৰ্ডাৰৰ নিয়ম হ'ল এটা আইটেম শেষ হোৱাৰ পিছত নতুন আইটেম আৰম্ভ হোৱাৰ আগত যদি সদনৰ কাৰ্যক্ৰমণিকাৰ বিষয়ত কিবা বিসংগতি থাকে বা কিবা দৃষ্টিগোচৰ কৰিব লগা হয়, সেই টাইমটোত সদনৰ কাৰ্যক্ৰমণিকাৰ ওপৰত কিবা পইণ্ট থাকিলে সেই পইণ্টটো তাত উল্লেখ কৰিব লাগে। আৰু এটা কথা কোৱা হয়, হোৱেন দ্য হাউচ ইজ আউট অফ অৰ্ডাৰ দেন পইণ্ট অফ অৰ্ডাৰ কামছ। গতিকে আজি যিহেতু সেই যিটো আমাৰ কাৰ্যক্ৰমণিকাত দিয়া হ'ল, তাত যিহেতু এটা আউট অফ অৰ্ডাৰ হৈ গ'ল, অৰ্থাৎ আগৰ পৰা যিটো যেনেকৈ চলি আছে এটা ৰিজলিউশ্যনত উল্লেখ নহ'ল, এই কথাটো সেই টাইমটোই এপ্ৰপ্ৰিয়েট টাইম আছিল যেতিয়া মই ক'ব বিচাৰিছিলোঁ, কিন্তু উপাধ্যক্ষ মহোদয়ে মোক ক'ব দিয়া নাই। আৰু মই ভাবোঁ এইটো সদনৰ নীতি নিয়মৰ অধীনত মোৰ যিটো অধিকাৰ, সেই অধিকাৰ খৰ্ব কৰা হৈছে। গতিকে মই ৱাকআউট কৰি ওলাই আহিলোঁ। আৰু মই ভাবোঁ যে এই চকীত বহা প্ৰতিগৰাকীয়ে ভালকৈ নীতি নিয়মবিলাক ভালকৈ জানি লোৱা উচিত, আৰু সদস্যসকলেও জানি লোৱা উচিত, মন্ত্ৰীসকলেও জানি লোৱা উচিত। কাৰণ বিগত 2-3টা ছেছনত এই বিতৰ্কতেই আধা সময় নষ্ট হয় সদনত, যে এই কোনটো নিয়মত আছে কোনটো নাই, বা আজিও যেনেকৈ কুৱেশ্যন আৱাৰৰ 10 মিনিট সময় এনেকৈ এৰিব লগা হ'ল। গতিকে অধ্যক্ষ মহোদয়ে কৈছে যে বিধায়কসকলে নীতি নিয়ম নামানে আৰু তেওঁলোকৰ আচৰণটো ঠিক নহয়। না, এই কথাটো নীতি নিয়ম নামানে মানে এই কনফিউজন হৈছে, সেইটো এটা কাৰণ। মানে এতিয়া কোনোবা সদস্যই কয় যে নিয়মত এইটো আছে, বা পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে এটা কেতিয়াবা যিটো কয় পিছত দেখা গ'ল কিতাপত বেলেগটো আছে, বা মন্ত্ৰীজনে যিটো কয়, প্ৰত্যেকজন লোকে, মই সেইকাৰণেই কৈছোঁ সদস্যৰ পৰা আৰম্ভ কৰি মন্ত্ৰী, অধ্যক্ষ, উপাধ্যক্ষ প্ৰত্যেকে যেতিয়া নিয়মবিলাক ভালকৈ ষ্টাডি কৰি ভালকৈ জানি ল'ব, তেতিয়া কিন্তু কনফিউজনটো নহ'ব, আৰু তেতিয়া এই ছিটুৱেশ্যনবিলাক নহ'ব। ইয়াত মই ভাবোঁ ষ্টাডিৰ অভাৱ আছে, বহুতে কিন্তু নীতি নিয়মবিলাক ভালকৈ হ'ল না। এই কথাটোৱেই সময়ৰ অপব্যয় যিটো হ'ল, এই কথাটো হেৰি হ'ল। আৰু এটা মোৰ সৰু কথা আছে, আজি শূন্যকালীন ঘণ্টাত মই এটা গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছিলোঁ যে এই যে আজি অসমত কেইবা লাখ লোকে আধাৰ কাৰ্ড বনাব পৰা নাই। আধাৰ কাৰ্ডটো এইকাৰণে বনাব পৰা নাই যে তেওঁলোকে যে বায়োমেট্ৰিক চেম্পল দিছিলে NRC কৰোঁতে,
সেইবিলাক কিন্তু বায়োমেট্ৰিক গ্ৰহণ কৰাৰ পিছত NRC অথৰিটিয়ে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই সেইবিলাক লক কৰি দিছে। এতিয়া সেই লোকসকলে যদি আধাৰ কাৰ্ড বনাব যায় তেতিয়া তেওঁলোকৰ বায়োমেট্ৰিকটো লক থকাৰ কাৰণে তেওঁলোকে যদি হাতৰ আঙুলিৰ ছাপ বা তেওঁলোকৰ ৰেটিনাৰ ফটোবিলাক লয় সেইবিলাক কিন্তু একচেপ্ট নকৰে, ৰিজেক্ট হৈ যায়। গতিকে আজি বহু দৰিদ্ৰ লোকে তেওঁলোকে PMI ঘৰ পোৱা নাই, বহুতে বৃদ্ধ পেঞ্চন পোৱা বা বেংকৰ হেৰি কৰা, বহুতৰ ৰেচন কাৰ্ডৰ লগত এতিয়া আধাৰ লিংক হ'ব, বেংক একাউণ্ট, গোটেইকেইটা এতিয়া ৰাইজ মানে বহুত হাহাকাৰ কৰিব লগা হৈছে। গতিকে চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি অতি সোনকালে এই বায়োমেট্ৰিক লকটো যাতে আনলক কৰি দিয়ে, মানুহবিলাকে যাতে আধাৰ বনাব পাৰে, এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয় আছিল। যিয়ে নহওক মই ভাবোঁ আমাৰ সদনৰ নীতি নিয়ম এই সকলোৱে মানি চলি সদনৰ যাতে প্ৰতিটো মিনিট প্ৰতিটো ছেকেণ্ড যাতে সদব্যৱহাৰ হয় সেইটো নিশ্চিত কৰিবলৈ সকলোৱে প্ৰচেষ্টা কৰিবলৈ মই আশাবাদী।